নমস্কাৰ আসামিছেল অফিচিয়েল চেনেললৈ স্বাগতম জনাইছো মৰমৰ বন্ধু বান্ধৱীসকল আজি নতুন অসম চৰকাৰৰ চাকৰি আপডেট লৈ আহিছো এই আপডেট কিটা চোৱাৰ আগতে এটা ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব নাই কৰা তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনত গৈ অলপ গৈ ক্লিক কৰি ৰাখিব এনে ধৰণৰ জব আপডেট চাই থাকিবৰ বাবে মৰমৰ বান্ধৱীসকল অসম চৰকাৰৰ তৰফৰ পৰা অংগনবাদী কেন্দ্ৰত কেইটামান পোষ্ট মুকলি পাইছে এইকেইটা পোষ্ট আবেদন কৰিব হলে ইয়াৰ শিক্ষাগত অৰ্হতা কি লাগিব কেনেকৈ এইকেইটা পোষ্ট আবেদন কৰিব পাৰিব এই সকলোবোৰ এই ভিডিঅ'টোৰ যোগে কৈ দিয়া হ'ব তো আহক ইয়াৰ অফিচিয়েল এডভাৰটাইজমেণ্টখন এবাৰ চাই লওঁ অংগনবাদী ৰিক্ৰুটমেণ্ট 2023 এইখন ইয়াৰ অফিচিয়েল এডভাৰটাইজমেণ্ট হয় ইয়াত টোটেল 18টা পোষ্ট মুকলি কৰা হৈছে অংগনবাদী ৱাৰ্কাৰৰ বাবে 7টা পোষ্ট ইয়াত মুকলি কৰা হৈছে অংগনবাদী হেল্পাৰৰ বাবে 11টা পোষ্ট ইয়াত মুকলি কৰা হৈছে বান্ধৱীসকল ইয়াৰ দৰমহাটো অংগনবাদী ৱাৰ্কাৰৰ বাবে 6500 টকাকৈ ইয়াৰ মান্থলি দৰমহাটো পাব অংগনবাদী হেল্পাৰৰ বাবে 3250 টকাকৈ ইয়াৰ মান্থলি দৰমহাটো পাব ইয়াৰ তলফালে অংগনবাদী ৱাৰ্কাৰ আৰু হেল্পাৰ পোষ্ট কেইটাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ দিয়া আছে তো প্ৰথমতে দেখিব পাৰিছে অংগনবাদী কৰ্মী আৰু সহায়কৰ পদ আবেদন কৰিব হলে অংগনবাদী কেন্দ্ৰৰ জৰিপৰ এলেকাৰ আপুনি স্থায়ী বাসিন্দা হ'ব লাগিব ইয়াৰ পিছত দেখিব পাৰিছে অংগনবাদী কৰ্মী আৰু সহায়কৰ পদৰ বাবে 18 পৰা 44 বছৰলৈকে আপুনি আবেদন কৰিব পাৰিব অৰ্থাৎ ইয়াৰ এজটো 18 পৰা 44 বছৰলৈকে হ'ব ইয়াৰ পিছত অংগনবাদী কৰ্মীৰ অৰ্থাৎ অংগনবাদী ৱাৰ্কাৰ পোষ্ট কেইটাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো দেখিব পাৰিছে এইচএছ অৰ্থাৎ হাই ছেকেণ্ডাৰী পাছ কৰিলে আপুনি অংগনবাদী কৰ্মীৰ পোষ্ট কেইটা আপুনি আবেদন কৰিব পাৰিব ইয়াৰ পিছত দেখিব পাৰিছে অংগনবাদী সহায়কৰ পোষ্ট আবেদন কৰিব হলে ইয়াৰ শিক্ষাগত অৰ্হতা কি লাগিব ইয়াত দেখিব পাৰিছে এইচএছএলসি অৰ্থাৎ 10 পাছ কৰিলে আপুনি এই পোষ্ট কেইটা আবেদন কৰিব পাৰিব অৰ্থাৎ অংগনবাদী সহায়কৰ পোষ্ট আপুনি আবেদন কৰিব পাৰিব ইয়াৰ পিছত দেখিব পাৰিছে অংগনবাদী কৰ্মী আৰু সহায়কৰ পোষ্ট কেইটা আবেদন কৰিব হলে আপুনি গাঁও বুঢ়া নহবা গাঁও পঞ্চায়ত নহবা টাউন কমিটিৰ পৰা আপুনি এখন সাৰ্টিফিকেট দিব লাগিব ইয়াৰ পিছত দেখিব পাৰিছে অংগনবাদী কৰ্মী আৰু সহায়কৰ পোষ্ট কেইটা এইচএছএলসি নহবা এইচএছৰ মাৰ্কশিটৰ ওপৰত আপোনাক বাছনি কৰা হ'ব অৰ্থাৎ মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পাৰ্চেন্টেজৰ ওপৰত আপোনাক সিলেকশন কৰা হ'ব ইয়াৰ পিছত দেখিব পাৰিছে অংগনবাদী কৰ্মী আৰু সহায়কৰ পোষ্টৰ অৱসৰ 60 বছৰলৈকে হ'ব ইয়াৰ পিছত দেখিব পাৰিছে অংগনবাদী কৰ্মী আৰু সহায়কৰ পোষ্ট কেইটা আবেদন কৰিব হলে সেৱা আগবঢ়াৰ বাবে সন্মতি প্ৰদান কৰিব লাগিব ইয়াৰ পিছত দেখিব পাৰিছে অংগনবাদী কৰ্মী আৰু সহায়কৰ পোষ্ট কেইটাৰ বাবে আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ বুলি আপুনি এখন মেডিকেল প্ৰমাণপত্ৰ আপুনি দিব লাগিব ইয়াৰ পিছত দেখিব পাৰিছে এইকেইটা পোষ্ট আবেদন কৰিব হলে ইয়াৰ লগত কি কি ডকুমেন্টছ গাঁঠি দিব লাগিব তো বান্ধৱীসকলে এই অংগনবাদী পোষ্ট কেইটা আবেদন কৰিব হলে প্ৰথমতে শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ অৰ্থাৎ সাৰ্টিফিকেট আৰু মাৰ্কশিট আপুনি গাঁঠি দিব লাগিব ইয়াৰ পিছত দেখিব পাৰিছে আপোনাৰ গাঁও বুঢ়া নহবা গাঁও পঞ্চায়ত নহবা টাউন কমিটিৰ পৰা এখন প্ৰমাণপত্ৰ আপুনি দাখিল কৰিব লাগিব ইয়াৰ পিছত দেখিব পাৰিছে আবেদনকাৰীৰ বয়সৰ প্ৰমাণপত্ৰ আপুনি দাখিল কৰিব লাগিব অৰ্থাৎ এজ প্ৰুফৰ সাৰ্টিফিকেট আপুনি দিব লাগিব ইয়াৰ পিছত দেখিব পাৰিছে মেডিকেল সাৰ্টিফিকেট এখন আপুনি দিব লাগিব ইয়াৰ পিছত দেখিব পাৰিছে জাতিগত প্ৰমাণপত্ৰ অৰ্থাৎ কাষ্ট সাৰ্টিফিকেট আপুনি দিব লাগিব আৰু ইয়াৰ তলফালে দেখিব পাৰিছে যদি আপোনাৰ এই তলত দিয়া কাৰণসমূহ আপোনাৰ যদি আছে তেনেহলে আপোনাক ৰিজেক্ট কৰি দিয়া হ'ব তো প্ৰথমতে দেখিব পাৰিছে কেণ্ডিডেটজনৰ মানসিক অৱস্থা যদি সুস্থিৰ নহয় তেনেহলে আপোনাক বাতিল কৰি দিয়া হ'ব ইয়াৰ পিছত দেখিব পাৰিছে ভগ্ন স্বাস্থ্য আৰু যদি জটিল ৰোগত আক্ৰান্ত হৈ আছে তেনেহলে আপোনাক বাতিল কৰি দিয়া হ'ব অৰ্থাৎ ৰিজেক্ট কৰি দিয়া হ'ব ইয়াৰ পিছত দেখিব পাৰিছে বিদ্যালয় অথবা মহাবিদ্যালয়ত যদি আপুনি নিয়মীয়াভাৱে ছাত্ৰী হিচাপে পঢ়ি আছে তেনেহলে আপোনাক ৰিজেক্ট কৰি দিয়া হ'ব ইয়াৰ পিছত দেখিব পাৰিছে আদালতৰ চৌহদত যদি আপোনাৰ ফৌজদাৰী কেছ কিবা যদি আপোনাৰ গোচৰ চলি আছে তেনেহলে আপোনাক ৰিজেক্ট কৰি দিয়া হ'ব এনে ধৰণৰ চৰ্তসমূহ আছে এই চৰ্তসমূহ ভালদৰে আপুনি পঢ়ি চাই ল'ব পাৰিব এই এডভাৰটাইজমেণ্টখন আমাৰ ভিডিঅ'টোৰ ডিসক্ৰিপচনত দি দিম তাৰ পৰা আপুনি ডাউনলোড কৰি ভালদৰে পঢ়ি চাই ল'ব পাৰিব সকলোবোৰ পইণ্ট অসমীয়াতে লিখা আছে সো আপুনি ভালদৰে পঢ়ি চাই ল'ব ইয়াৰ পিছত দেখিব পাৰিছে ইয়াৰ লাষ্ট ডেটটো দেখিব পাৰিছে 10/3/2023 অৰ্থাৎ 10/3/2023 তাৰিখলৈকে এই পোষ্ট কেইটা আপুনি আবেদন কৰিব পাৰিব ইয়াৰ পিছত দেখিব পাৰিছে হাউ টু এপ্লাই তো বন্ধু বান্ধৱীসকল এইকেইটা পোষ্ট অফলাইন জৰিয়তে আপুনি আবেদন কৰিব লাগিব আবেদনৰ ফৰ্মখন ক'ত পাব আৰু ক'ত আপুনি গৈ জমা কৰিব লাগিব সকলোবোৰ ইয়াতে দিয়া আছে তো ইয়াত দেখিব পাৰিছে লখিমপুৰ সংহত শিশু উন্নয়ন প্ৰকল্প এই অফিচত গৈ আপুনি এপ্লাই কৰিব লাগিব আৰু ইয়াৰ আবেদনৰ ফৰ্মখন এই অফিচৰ পৰাই আপুনি আনিব লাগিব আৰু ইয়াতে আপুনি জমা কৰিব লাগিব ইয়াত দেখিব পাৰিছে অফিচিয়েল টাইমটো দিয়া আছে 11 বজাৰ পৰা 3 বজাৰ ভিতৰত আপুনি গৈ দাখিল কৰিব লাগিব অৰ্থাৎ এপ্লিকেশ্যনখন আপুনি সাবমিট কৰিব লাগিব তো বান্ধৱীসকল যদি আপুনি অংগনবাদী চাকৰি কেইটাৰ বাবে ইন্টাৰেষ্টেড হয় তেনেহলে আপুনি 10/3/2023 ৰ আগে এই পোষ্ট কেইটা আবেদন কৰিব লাগিব আৰু ইয়াৰ আবেদনৰ ফৰ্মখন লখিমপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অফিচত আপুনি পাই যাব অৰ্থাৎ তাৰ পৰা আপুনি এপ্লিকেশ্যন ফৰ্মখন আনি পেলাই ভালদৰে ফৰ্মখন ফিল আপ কৰি সেই অফিচতে আপুনি জমা কৰিব লাগিব ইয়াৰ পিছত দেখিব পাৰিছে লখিমপুৰৰ কোনকেইটা অংগনবাদী কেন্দ্ৰত এইকেইটা পোষ্ট মুকলি কৰা হৈছে তো প্ৰথমৰ কেন্দ্ৰটোৰ নাম দেখিব পাৰিছে চুলিচুক অংগনবাদী কেন্দ্ৰ ইয়াত অংগনবাদী কৰ্মী পোষ্ট মুকলি কৰা হৈছে আৰু এই পোষ্টটো অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰা হৈছে ইয়াৰ পিছত দেখিব পাৰিছে আধাকটীয়া অংগনবাদী কেন্দ্ৰ অংগনবাদী ৱাৰ্কাৰ পোষ্ট মুকলি কৰা হৈছে এই পোষ্টটো সাধাৰণ অৰ্থাৎ সকলো কাষ্টৰ কেণ্ডিডেটে আবেদন কৰিব পাৰিব ইয়াৰ পিছত দেখিব পাৰিছে দেউৰী
গাঁও অংগনবাদী কেন্দ্ৰ ইয়াতো অংগনবাদী কৰ্মীৰ পোষ্ট মুকলি কৰা হৈছে এই পোষ্টটো সাধাৰণ অৰ্থাৎ সকলোৱে আবেদন কৰিব পাৰিব ইয়াৰ পিছত দেখিব পাৰিছে বগলীজান অংগনবাদী কেন্দ্ৰ ইয়াতো অংগনবাদী কৰ্মীৰ পোষ্ট মুকলি কৰা হৈছে এই পোষ্টটো সাধাৰণ অৰ্থাৎ সকলোৱে আবেদন কৰিব পাৰিব ইয়াৰ পিছত দেখিব পাৰিছে চমুৱা গাঁও অংগনবাদী কেন্দ্ৰ ইয়াতো অংগনবাদী কৰ্মীৰ পোষ্ট মুকলি কৰা হৈছে এই পোষ্টটো সাধাৰণ অৰ্থাৎ সকলোৱে আবেদন কৰিব পাৰিব ইয়াৰ পিছত দেখিব পাৰিছে সোণাৰী গাঁও অংগনবাদী কেন্দ্ৰ ইয়াতো অংগনবাদী কৰ্মীৰ পোষ্ট মুকলি কৰা হৈছে এই পোষ্টটো সকলোৱে আবেদন কৰিব পাৰিব ইয়াৰ পিছত দেখিব পাৰিছে হাতিলুং জুৰহতীয়া অংগনবাদী কেন্দ্ৰ ইয়াতো অংগনবাদী কৰ্মী পোষ্ট মুকলি কৰা হৈছে এই পোষ্টটো সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব ইয়াৰ পিছত দেখিব পাৰিছে বকুলপথ অংগনবাদী কেন্দ্ৰ ইয়াত অংগনবাদী সহায়িকাৰ পোষ্ট মুকলি কৰা হৈছে এই পোষ্টটো সকলো কাষ্টৰ কেণ্ডিডেটে আবেদন কৰিব পাৰিব ইয়াৰ পিছত দেখিব পাৰিছে বৰমুৰীয়া তিনিআলি অংগনবাদী কেন্দ্ৰ ইয়াতো অংগনবাদী সহায়িকাৰ পোষ্ট মুকলি কৰা হৈছে এই পোষ্টটো সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব ইয়াৰ পিছত দেখিব পাৰিছে ছাগলীকটা অংগনবাদী কেন্দ্ৰ ইয়াতো অংগনবাদী সহায়িকাৰ পোষ্ট মুকলি কৰা হৈছে এই পোষ্টটো সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব ইয়াৰ পিছত দেখিব পাৰিছে 2 নং ৰঙাজান অংগনবাদী কেন্দ্ৰ ইয়াতো অংগনবাদী সহায়িকাৰ পোষ্ট মুকলি কৰা হৈছে এই পোষ্টটো চাহ জনজাতিৰ লোকৰ বাবে সংৰক্ষণ কৰা হৈছে ইয়াৰ পিছত দেখিব পাৰিছে চুকুলিবৰীয়া অংগনবাদী কেন্দ্ৰ ইয়াতো অংগনবাদী সহায়িকাৰ পোষ্ট মুকলি কৰা হৈছে অৰ্থাৎ অংগনবাদী হেল্পাৰৰ পোষ্ট মুকলি কৰা হৈছে এই পোষ্টটো সাধাৰণ অৰ্থাৎ সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব ইয়াৰ পিছত দেখিব পাৰিছে ৰাজগড় বঙালী অংগনবাদী কেন্দ্ৰ ইয়াতো অংগনবাদী সহায়িকাৰ পোষ্ট মুকলি কৰা হৈছে এই পোষ্টটো সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব ইয়াৰ পিছত দেখিব পাৰিছে খুটাকটীয়া অংগনবাদী কেন্দ্ৰ ইয়াতো অংগনবাদী সহায়িকাৰ পোষ্ট মুকলি কৰা হৈছে এই পোষ্টটো সকলোৱে আবেদন কৰিব পাৰিব ইয়াৰ পিছত দেখিব পাৰিছে চোখাম অংগনবাদী কেন্দ্ৰ ইয়াত অংগনবাদী সহায়িকাৰ পোষ্ট মুকলি কৰা হৈছে এই পোষ্টটো সকলোৱে আবেদন কৰিব পাৰিব ইয়াৰ পিছত দেখিব পাৰিছে নপাম লীলাবাৰী অংগনবাদী কেন্দ্ৰ ইয়াত অংগনবাদী সহায়িকাৰ পোষ্ট মুকলি কৰা হৈছে এটো সকলোৱে আবেদন কৰিব পাৰিব ইয়াৰ পিছত দেখিব পাৰিছে 3 নং বালিজাং অংগনবাদী কেন্দ্ৰ ইয়াত অংগনবাদী সহায়িকাৰ পোষ্ট মুকলি কৰা হৈছে এই পোষ্টটো সকলোৱে আবেদন কৰিব পাৰিব আৰু শেষৰটো দেখিব পাৰিছে কল্যাণপুৰ অংগনবাদী কেন্দ্ৰ ইয়াত অংগনবাদী সহায়িকাৰ পোষ্ট মুকলি কৰা হৈছে এই পোষ্টটো সকলো কাষ্টৰ কেণ্ডিডেটে আবেদন কৰিব পাৰিব ইয়াৰ পিছত দেখিব পাৰিছে ইয়াৰ অফিসটো দেখিব পাৰিছে সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া লখিমপুৰ উত্তৰ লখিমপুৰ এইটো ইয়াৰ অফিচৰ এড্ৰেছ হয় এই অফিচত গৈ আপুনি ফৰ্মখনো পাব আৰু এই অফিচতে গৈ আপুনি আবেদনৰ ফৰ্মখন জমা কৰিব লাগিব তো বান্ধৱীসকল আজি আপডেট ইমানেই আছিলে আপডেটটো পাই ভাল লাগিলে লাইক এটা কৰি দিব আৰু বান্ধৱীসকলে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পুনৰবাৰ লগ পোৱা খাতে আজিলৈ ইমানতে সামৰিছো ধন্যবাদ।